মোৰ চেনেল টেকনিকেল আছাম ইনফলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ হেল্ল' ফ্ৰেণ্ড মই আজি দেখাব বিচাৰিছোঁ বৰ্তমান ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বৰ্তমান আছাম ৰিক্ৰুইটমেণ্ট 2018 পতা হৈছে বৰ্তমান 42টা পোষ্ট খুলি দিয়া হৈছে আৰু বৰ্তমান এইটো লাষ্ট ডেট দিয়া হৈছে 20 ফেব্ৰুৱাৰী 2018 বৰ্তমান এইটো কেনেধৰণে এপ্লাই কৰিব বৰ্তমান ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত আপোনালোকে এপ্লাই কৰিব পাৰিব বৰ্তমান পোষ্টবোৰ কেনেধৰণে কেটেগৰী ৱাইজত ভাগ কৰা হৈছে মই ক'ব বিচাৰিছোঁ বৰ্তমান জেনেৰেলৰ কাৰণে বৰ্তমান 19টা দিয়া হৈছে বৰ্তমান OBC কাৰণে 11টা পোষ্ট দিয়া হৈছে ST P কাৰণে 4টা দিয়া হৈছে ST হিলছৰ কাৰণে 2টা দিয়া হৈছে আৰু SC কাৰণে 3টা দিয়া হৈছে আৰু ওমেন ৰিজাৰ্ভেশ্যন কেইটা পোষ্ট দিয়া আছে মই জনাব বিচাৰিছোঁ বৰ্তমান ST P কাৰণে 2টা দিয়া হৈছে আৰু ST হিলছৰ কাৰণে 1টা দিয়া হৈছে OBC 3টা দিয়া হৈছে বৰ্তমান SC 1টা দিয়া হৈছে আৰু আনৰিজাৰ্ভ বৰ্তমান 6টা দিয়া হৈছে বৰ্তমান কেণ্ডিডেটৰ বয়স কিমান হ'ব লাগিব বৰ্তমান সেইটো জনাব বিচাৰিছোঁ বৰ্তমান 22 বছৰ ওপৰ হ'ব লাগিব আৰু বৰ্তমান 43 বছৰ তলৰ হ'ব লাগিব বৰ্তমান 5 বছৰ বঢ়াই দিয়া হৈছে ST আৰু SC কাৰণে বৰ্তমান এডুকেশ্যন কোৱালিফিকেশ্যন বৰ্তমান ডিগ্ৰী হ'ব লাগিব বৰ্তমান আৰ্টছ কমাৰ্চ ছায়েন্সৰ যিকোনো ভিতৰত থাকিব লাগিব বৰ্তমান আৰু 1 year ডিপ্ল'মা থাকিব লাগিব স্পৰ্টছৰ ওপৰত বৰ্তমান আৰু যিকোনো ইয়াৰ ভিতৰত থকা যিকোনো খেলা চাৰ্টিফিকেট থাকিব লাগিব বৰ্তমান 1 year কোচিং কৰা বৰ্তমান প্ৰেভেণ্ট দিয়া হৈছে বৰ্তমান 22,000 টকাৰ পৰা দিয়া হৈছে আৰু 87,000ৰ পৰা দিয়া হৈছে আৰু প্লাছ GP 9,100 দিয়া হৈছে বৰ্তমান আদাৰ এলাউন্স প্লাছ কৰা হৈছে বৰ্তমান চিলেকশ্যন প্ৰচেছ দিয়া হৈছে বৰ্তমান টেষ্ট অফ দি ফিজিকেল এবিলিটি টেষ্ট লোৱা হ'ব বৰ্তমান আৰু অনাৰ এক্সেলেণ্ট লোৱা হ'ব আৰু বৰ্তমান কেনেধৰণে এপ্লাই কৰিব বৰ্তমান তাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ বৰ্তমান লাষ্ট ডেট ফেব্ৰুৱাৰী 20 2018লৈ দিয়া হৈছে আৰু বৰ্তমান আপোনালোকে প্ৰথমতে এটা নিজৰ সেলফ এটেষ্টেড এনভেলপ ল'ব আৰু বৰ্তমান তাত এটা পোষ্টেলৰ 5 টকাৰ পোষ্টেল ষ্টাম্প লগাই বৰ্তমান সেইটোত লগাই দিব আৰু বৰ্তমান ছেকেণ্ডতে বৰ্তমান আপোনালোকৰ যিবোৰ চাৰ্টিফিকেট আছে এডুকেশ্যন বা ডিগ্ৰী যোনবোৰ চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট এইবোৰ গোটেইবোৰ আপোনালোকে সেলফ এটেষ্টেড কৰি বৰ্তমান কপিবোৰত আৰু বৰ্তমান ছেকেণ্ডতে আপোনাৰ দুটা ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো দিব লাগিব বৰ্তমান সেলফ এটেষ্টেড কৰি আৰু বৰ্তমান সেলফ এটেষ্টেড কপি দিব লাগিব বৰ্তমান এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ বৰ্তমান আৰু লাষ্ট ডেট বৰ্তমান 20 তাৰিখে দিয়া হৈছে বুলি মই জনাইছিলোঁ আৰু এডভাৰটাইজমেণ্টৰ ডিটেইলছটো চাবলৈ আপোনালোকে ইয়াত ক্লিক হিয়াৰত কৰি দিব আৰু বৰ্তমান এনেকৈ এডভাৰটাইজমেণ্ট বুলি এটা ওলাই আহিব আপোনালোকে এইটো মোৰ ডেছক্ৰিপশ্যনত আপোনালোকক এইটো দি দিয়া হ'ব আৰু বৰ্তমান মোৰ লগত মোৰ এই আপডেটবোৰ পাই থাকিবলৈ বৰ্তমান মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু বৰ্তমান বেল আইকনটো ক্লিক কৰি দিব বৰ্তমান মই যিবোৰ আপডেট হ'ব বৰ্তমান আপোনালোকে নটিফিকেশ্যনৰ সহায়ত আপোনালোকে সদায় পাই থাকিব আৰু লগতে বৰ্তমান এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বৰ্তমান ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাৰ তলতে বৰ্তমান মোৰ ভিডিঅ' কেইটামান দিয়া আছে বৰ্তমান মোৰ ভিডিঅ'বোৰৰ পৰা যদি আপোনালোক উপকৃত হৈছে বৰ্তমান লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু বৰ্তমান কিবা সুধিবলগীয়া থাকিলে কমেণ্টৰ দ্বাৰা জনাব পাৰিব ঠিক আছে থেংক ইউ ছ' মাছ